মানুহখিনি লগ হৈছোঁ। আজি আমি দুখন খেল পাতিম আৰু খেল কেইখনত আপোনালোকক কম মই উদ্বোধক মাতিছোঁ। মোৰ একে সৰু দেউৰটো নৱ মহন্ত আৰু বিশিষ্ট অতিথি হিচাপে মোৰ শহুৰ দেউতা থাকিব আৰু আমি গোটেই আমাৰ ঘৰৰ পৰিয়ালটোৱে দুখন খেল পাতিম। এখন হ'ল চকীত বহা আৰু এখন হ'ল টেকেলি ভঙা। আৰু মই প্ৰাইজ কি দিম আপোনালোকক অলপ পাছতে মই দেখাই আছোঁ। আমি খেলৰ ফাৰ্ষ্ট প্ৰাইজ দিম এইটো কণী দুটা, হাঁহৰ কণী দুটা আৰু ছেকেণ্ড প্ৰাইজ তেল পিঠা 4খন আৰু থাৰ্ড প্ৰাইজ দিম 4খন পিঠা লাৰু 4টা। আৰু আপোনালোকে সুন্দৰভাৱে আমাৰ খেলখন উপভোগ কৰিব বুলি আশা কৰিছোঁ। আমাৰ খেল দুখনৰ উদ্বোধক আহি পাইছেহি। এয়া নৱ মহন্ত, তেওঁক সম্বৰ্ধনা জনাব প্ৰাৰ্থনা মহন্তই। কটা বিতৰক আহি পাইছে কনক মহন্ত, তেওঁক সম্বৰ্ধনা জনাব পাহি মহন্তই। টাইমত নাথাকো দেই, বেয়া নক'ব আপোনালোকে। খেল উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ। প্ৰথম চকু বান্ধা খেল নৱ মহন্ত আৰম্ভ কৰিছে। ভালকে বান্ধা আমি খেলি থাকোঁতে আহি পালেহি। মজা বাইদেউ, প্ৰাইজটো লৈ যাব দেই। কণী দুটা পাব, দুটা গ'ল একদম ভালকৈ যাব চিধাকৈ। প্ৰথম খেলখনৰ প্ৰথম প্ৰাইজ পাইছে ঋগিৰাজ মহন্তই, বঁটা দিব কনক মহন্তই। আৰু ছেকেণ্ড প্ৰাইজ পাইছে আয়ুষ মহন্তই।
Second prize মই দিছো কনক মহন্ত আৰু থাৰ্ড প্ৰাইজ মমি মহন্তক দিয়া এইটো অ নাই খুব ভালে ভালো মাইলে চাইছে বাইদেউ ফৰত আছিলে বহুত ভাল লাগিল সকলোৱে ধুনীয়াকৈ খেলবোৰ খেলিলে আৰু আজিলৈ বহুত